ৰাতিপুৱা সোনকালে উঠি মৰ্ণিং ৱাক কৰিলে স্বাস্থ্য ভালে থাকে। শ্বিলঙৰ নিচিনা ঠাই হলেতো আৰু কথাই নাই। সদায় সোনকালে উঠি খোজ কাঢ়িবলৈ মন যাব, একে নাই? ঘৰত বা ৰুমত যিমান দেৰিলৈকে নহওঁ, কৰবাত ফুৰিবলৈ গ'লে মই কিন্তু 5টা বজাতে উঠো। সোনকালে উঠি সেই ঠাইতো ৰাতিপুৱা কেনেকুৱা হয় সেইটো চাই ভাল লাগে মোৰ। ইমান ধুনীয়া পৰিৱেশ, মই বোলো অকমান দৌৰিয়ে চাওঁ। এয়া মই শ্বিলঙৰ গলিৰ পৰা। ঘৰবোৰ চাওকচোন ইমান ধুনীয়া, দেখিছেনে ৰাস্তাবোৰো কিমান চাফা। এইখিনি গাড়ী জাবৰ হয় ৰাতিপুৱা জাবৰখিনি এফালে গাড়ী আহি লৈ যায়হি। আৰু কিমান ক্লিন, ইমান চাফা। নাম কি আহে? পপো। হাই পপো। আৰু ইয়াত লেতেৰা বোলা বস্তুটো নাই। ইমান চাফা। এখন গাড়ী আহিছে চাওক, কিমান ধুনীয়াকে লৈ যায়। আৰু আমাৰ গুৱাহাটীত আমি নিজে চাফাকে ৰাখিলে হৈ যায় চব একচুৱেলি। মাই গড, ইমান শান্তি পৰিৱেশটো আমি ব্যৱহাৰ কৰি আহিছো। মৰ্ণিং ৱাকৰ পৰা ঘূৰি আহি এয়া আমাৰ হোম ষ্টে দেই। আমাৰ বাকী কেইজনে কি